প্ৰিয় শ্ৰোতা বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক ৰক্ষক উপন্যাসৰ ৮৫তম খণ্ডটি আবৃত্তি কৰি শুনাম। আপোনালোকে খণ্ডটি মনোযোগেৰে শুনক। পৱন নন্দন হনুমানে দুৰন্ত গতিৰে সঞ্জীৱনী ঔষধ আনিবৰ বাবে প্ৰস্থান কৰিলে। সুগ্ৰীৱৰ সৈতে বিভীষণে লক্ষ্মণ তথা অন্যান্য ক্ষত বানৰসকলৰ পৰিচৰ্যাৰে ৰক্ষা কৰাৰ যত্ন কৰিলে। পীড়িত আৰু ব্যথিত বানৰসকলে বিভীষণৰ ধৈৰ্যশীল বচন আৰু সঞ্জীৱনী ঔষধৰ মাহাত্ম্য শুনি আশা আৰু আকাংক্ষাৰে অভিভূত হৈ হনুমানৰ প্ৰতীক্ষা কৰিবলৈ ধৰিলে। বিভীষণে চিন্তান্বিত হৈ দিগন্তলৈ একেথৰে চাই ৰল। এনে সময়তে হনুমানে সঞ্জীৱনী ঔষধ লৈ আহিল। বিভীষণে তেওঁক আঁকোৱালি ধৰিলে। সুসেনৰ যত্নবিধিৰে বিশল্য সঞ্জীৱনীৰ দ্বাৰা লক্ষ্মণ সহিত সকলো বানৰ শল্যহীন হৈ নিৰাময় হল। আকৌ এবাৰ বানৰ সৈন্যৰ মাজত আশা আৰু আনন্দৰ ঢৌ উঠিল। ৰামে হনুমানক বুকু থাপতি ধৰি চকু লুটুকিলে। বানৰ ৰাজৰ এনে লাগিল যেন সকলো শুই উঠাৰ পৰাহে জাগি উঠিল। সকলো বানৰে চেতনা লাভ কৰি ক্ৰোধ আৰু হৰ্ষযুক্ত হৈ প্ৰচণ্ড হৰ্ষধ্বনি কৰি ৰাক্ষসৰ ওপৰত প্ৰতিশোধ ল'বৰ বাবে যত্ন কৰিবলৈ ধৰিলে। সুগ্ৰীৱ আৰু বিভীষণে ভাগীৰথী প্ৰচেষ্টাৰে সকলো সৈন্যক ব্যৱস্থিত কৰিলে। সকলোৱে ৰামক ঘেৰি লৈ আগন্তুক যুদ্ধৰ পৰিকল্পনা কৰাত লাগিল। বানৰ সৈন্যৰ মাজত যুদ্ধৰ বাজনা বাজি উঠিল। পুনৰ তেওঁলোকে লংকাৰ চতুৰ্দিশে নিজৰ সুদৃঢ় সৈন্য বেষ্টনী কৰি তুলিলে। চাৰণ বৈৰী ৰাম দেখোন গোটেই ৰাতি শোকাতুৰ হৈ আছিল। তেওঁৰ কৰুণ ক্ৰন্দন ধ্বনিত লংকাৰ প্ৰাচীৰ কঁপি উঠিছিল। কিন্তু এয়া কেনে আনন্দোল্লাস যি আকাশ বিদীৰ্ণ কৰিব ধৰিছে। মৃত সৌমিত্ৰী পুনৰ জি উঠিল নেকি? ৰাৱণে বিষণ্ণ বদনে মন্ত্ৰী চাৰসক হতাশ ভাৱেৰে কলে। চাৰণে হাতজোৰ কৰি কলে, জগদীশ্বৰ, এই মায়াময় সংসাৰত অদৃষ্টৰ মায়া কোনে বুজিব পাৰে? ঠিক আছে, অদৃষ্ট প্ৰবল। সেই মায়াবী ৰামে নিজ কৌশলেৰে অবিৰাম সমুদ্ৰ বন্ধন কৰিলে। যাৰ মায়াৰ বলত পানীত শিল উপঙে, যুদ্ধত মৰি মৰি যি বাৰম্বাৰ জি উঠে, তাৰ বাবে অসাধ্য কি আছে? কিন্তু এইবাৰ সেই পুত্ৰ ঘাটি কেনেদৰে জি উঠিল? চাৰণে বিষণ্ণ হৈ তলমূৰ কৰিলে। তেওঁ কলে, মহীদেৱ, শৈলকূট পৰ্বতৰ গন্ধমাদনৰ বিশল্য সঞ্জীৱনী ঔষধৰ প্ৰভাৱত কবিৰাজ সুসেনে লক্ষ্মণ সহিত সকলো ৰণপতিত বানৰ যুথপতিৰ প্ৰাণদান দিলে। এতিয়া সেই উলাহতে ৰাম শিবিৰে হৰ্ষধ্বনি কৰিছে। কিন্তু সেয়াটো অতি চমৎকাৰ সংবাদ। সুদূৰ পৰ্বতৰাজৰ অগম্য শিখৰৰ পৰা ইমান কম সময়ৰ ভিতৰত কোন বীৰে মহৌষধ আনিলে? মাৰুতিৰ বাহিৰে এই দুঃসাহস আৰু কোনে কৰিব পাৰে? মহাৰাজ, হেমন্ত ঋতুৰ শেষত যেনেদৰে সৰ্প শক্তিৰে পৰিপূৰ্ণ হয়, তেনেদৰে দিব্যৌষধৰ প্ৰভাৱত সৌমিত্ৰীসহ সকলো বানৰ সৈন্য শক্তিৰে ওতঃপ্ৰোত হৈছে। ৰাৱণে দুখতে গভীৰ নিশ্বাস এৰিলে। কিছু সময় মৌন হৈ থাকি তেওঁ কলে, তুমি ঠিকেই কৈছা চাৰণ, অদৃষ্টই প্ৰবল। মই সন্মুখ সমৰত দেৱতা মনুষ্যসকলকে পৰাস্ত কৰি কালি যিবিলাক শত্ৰুক বধ কৰিছিলো, সেইবিলাক পুনৰ জি উঠিল। আকৌ বধিম, আকৌ জি উঠিব। মৃত্যুৱে নিজৰ ধৰ্ম পাহৰি গল। এতিয়া আৰু পৰাক্ৰমৰ কি কাম আছে? মই বুজিলো, ৰাক্ষসকুলৰ সৌভাগ্য সূৰ্য অস্ত যাব ধৰিছে। হাই, মহাদেৱ সমভাতৃ কুম্ভকৰ্ণ আৰু অজেয় ইন্দ্ৰজিতো যেতিয়া কাল কবলিত হল, তেনে ক্ষেত্ৰত এতিয়া মোৰ প্ৰাণ ধাৰণ বৃথা। ইয়াকে কৈ শোক সমুদ্ৰত বুৰ গৈ ৰাৱণ বহি পৰিল। চাৰণৰ মুখৰ পৰাও একো কথা নোলাল। ৰাৱণে অস্পষ্ট স্বৰেৰে পুনৰ কলে, যোৱা চাৰণ, তুমি শত্ৰু ৰামক কোৱাগৈ যে জগদীশ্বৰ ৰাৱণে বৈৰী ৰামৰ ওচৰত ভিক্ষা মাগিছে, যে তেওঁ 7 দিন বৈৰী ভাৱ ত্যাগ কৰি সসৈন্য বিশ্ৰাম কৰক। ৰজাই নিজৰ পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়া যথাবিধিৰে সম্পন্ন কৰিব বিচাৰে। তুমি গৈ তেওঁক কোৱা
হে বীৰ, তোমাৰ বাহুবলত এতিয়া বীৰমাতৃক লংকা বীৰশূন্যা হৈ গ'ল। তুমি বাস্তৱিকতে ধন্য। অদৃষ্ট তোমাৰ অনুকূল, আৰু ৰক্ষকুল বিপদ সংকুল। গতিকে তুমি বীৰ ধৰ্ম পালন কৰা। যোৱাচৰণ তুমি এতিয়া বিলম্ব নকৰিবা। বন্ধুসকল, আজিলৈ খণ্ডটি ইমানতে অন্ত পৰিছে। আপোনালোকে খণ্ডটি শুনি এতিয়া লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব নকৰাজনে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু শ্বেয়াৰ কৰি আনকো শুনাৰ সুযোগ দিয়ক। ধন্যবাদ।